কাৰ্ডম মোৰ নাম জ্যোতিকা শ্যাম এইটো আপোনাৰ ৰিহাব চেণ্টাৰত কেইজন ষ্টাফ আছে আৰু কেইজন ডক্টৰ আছে আমাৰ ডক্টৰ দুজন আছে আমাৰ প্ৰজেক্ট কোঅৰ্ডিনেটৰ মেডাম আছে তাৰপিছত আমাৰ কুক আছে তাৰপিছত আমাৰ নাইট গাৰ্ড আছে আৰু যোনটো পিয়াৰ এডুকেটৰ কয় পিয়াৰ এডুকেটৰ 3টা আছে তাৰপিছতে আপোনাৰ চকীদাৰ আছে আৰু আপোনাৰ যোনটো দিনত ডে ছাৰ্ভিচ দিয়ে ডে গাৰ্ড আছে আৰু আমাৰ নাৰ্ছ আছে কম্পাউণ্ডাৰো আছে আপোনাৰ এই লোকেশ্যনটো ক'ত আছে লোকেশ্যনটো আমাৰ শান্তিপুৰ নাম্বাৰ বাগান ৰোড আপুনি যোনটো শান্তিপুৰ মেইন চাৰিআলিটোৰ পৰা আপুনি লেফ্ট ছাইডত সোমাই আহিব লাগিব সোমাই আহিয়ে নাম্বাৰ বাগান গেটটো নোপোৱা আগতে আপোনাৰ লেফ্ট ছাইডত আছে মডেল স্কুলটোৰ ওচৰত আৰু নেশ্যনেল হাইৱে পৰা কিমান দূৰত নেশ্যনেল হাইৱেৰ পৰা আপোনাৰ 300-400 মিটাৰ হ'ব আপোনাৰ সেইটো কিমান বছৰৰ পৰা কিমান দিনৰ মোৰতো 1 years 1 বছৰ 6 মাহমান হ'ল 1 বছৰ 6 মাহমান হৈছে ৰানিং কৰা কেইজন ভাল হ'ল কেইজন এতিয়া আছে এতিয়া আছে আপোনাৰ 7জনমান আছে 7জনমান আছে আৰু ভাল হোৱাটো আপোনাৰ এতিয়ালৈকে 37 মান ভাল হৈ গৈছে অৰুণাচল পৰা আহিছে আপোনাৰ লামডিং পৰা আহিছে আপোনাৰ এই নাওজান ছাইড পৰা আহিছে তাৰপিছত আপোনাৰ বকাজান ছাইড পৰাও আহিছে মাঞ্জা ছাইড পৰাও আহিছে অৰুণাচলটো অলপ বেছি আহিছে মানে অৰুণাচল ছাইড পৰা আৰু এইটো পুলিচ থানাৰ পৰা কিমান দূৰত পুলিচ থানাৰ পৰা আমাৰ 500 মিটাৰ 500 মিটাৰ মানুহকেইটাই কি এফেক্ট হয় আৰু মানে এনেকুৱা হয় কথাটো যোন মানুহ ড্ৰাগছ খায় সি 3 দিন একদিন নহয় একদিন খালে ড্ৰাগ এডিক্ট নহয় 3 দিন যদি খাই দিয়ে খোৱাৰ পিছত সি ৰেগুলাৰ ড্ৰাগছ লাগিবই তাৰ সেই ড্ৰাগছটো মানে ব্ৰেইনত ডপামাইন ৰিলিজ কৰে তো সি যদি ড্ৰাগছ নাখায় চকুৰ পৰা পানী ওলাব নাকৰ পৰা পানী ওলাব খং উঠিব গাটো ঠাণ্ডা গৰম লাগিব একদম মানে কিছুমানটো এগ্ৰেছিভ খং যদি ড্ৰাগছ খাব মন গৈ আছে পইচা যদি নাপায় দেখিব তাৰ মাৰ ইয়াতে চেইন আছে ছিঙি পেলাই লৈ যাব হাতত মোবাইল আছে কাঢ়ি পেলাই লৈ বিক্ৰী কৰি দিব তো সেনেকুৱা আছে ড্ৰাগছটো মানে এৰিব নোৱাৰে হিন্দি ট্ৰিটমেণ্ট নকৰালৈকে এৰিব নোৱাৰে খাই নাপালে মানে পাগল হৈ যাব মানে সেনেকুৱা হয় এই ড্ৰাগছটো কেলৈ ড্ৰাগছত কিছুমান ডপামাইনটো ড্ৰাগছ খালে ৰিলিজ কৰি দিয়ে তো নৰ্মেল হৈ থাকে হিন্দি যেতিয়া ড্ৰাগছ নাখায় তেতিয়া মানে কি হয় ডপামাইন ৰিলিজ নকৰে কিন্তু নৰ্মেল হৈ নাথাকে একদম এগ্ৰেছিভ হৈ থাকে তো এই বস্তুটো কি হয় বহুত ফেমিলি গম নাপায় কি মোৰ ল'ৰা যে ড্ৰাগছ খাই আছে গম নাপায় আৰু কিছুমান মানুহ যেতিয়া গম পায় মোৰ ল'ৰা ড্ৰাগছ খাই আছে এতিয়া মই কেনেকুৱা ঠিক কৰিম কিছুমানে পূজা কৰাব লৈ যায় কিছুমানে আমাৰ যোনটো মুছলিম কমিউনিটি আছে তাতে সোমাই দিয়ে কিছুমানে চবৰ বেলেগ বেলেগ নিয়ম কৰাব লৈ যায় পূজা চূজা এনেকুৱা কৰাব লৈ যায় বাট এইটো ৰং ড্ৰাগ এডিক্টক যদি আপুনি ঠিক কৰিব লাগে ৰিহেবিলিটেশ্যন চেণ্টাৰত ট্ৰিটমেণ্ট কৰিব লাগিব বহুত এনেকুৱা গাৰ্জেন মই আজিলৈকে পাইছোঁ কি তাৰ আহি পেলাই কয় মোৰতো ঘৰটো চব বৰবাদ ঘৰততো খালী বিচনা ঘৰ আছে আৰু মাটিটো আছে বাকী চব মোৰ বিক্ৰী কৰিব লগা আৰু একো নাই মাটি আৰু ঘৰে আছে মোৰ ল'ৰা ড্ৰাগছ খাই বৰবাদ আৰু মই কিমানবাৰ বাহিৰৰ গুৱাহাটী ডিমাপুৰ শ্বিলং মই ট্ৰিটমেণ্ট কৰিলোঁ লাখ টকা গ'ল কেলৈ গ'ল লাখ টকা সিহঁতি গমেই নাপায় কি এইটো হস্পিটেলত ঠিক নহয় এইটো ডিটক্স কৰিলে ঠিক নহয় এইটো আপোনাৰ ৰিহেবিলিটেশ্যন চেণ্টাৰতে ট্ৰিটমেণ্ট কৰিলে ঠিক হ'ব কেলৈ এইটো এটা প্ৰচেছ থাকে আমাৰটোতো 6 মাহ কোৰ্চ হয় কেলৈ 6 মাহ কেলৈ লাইক পেচেণ্টটো মেণ্টেলি ষ্টেবল হ'বলৈ তাক 4 to 5 months লাগে আফটাৰ ডেট 1 মান্থটো আমি মানে ট্ৰেইন কৰোঁ কি বাহিৰত গৈ কেনেকুৱা মানে লাইফটো আপুনি কেনেকুৱা থাকিব লাগে যোন ভুৱা লগৰ আছে সেইবোৰ পৰা দূৰত থাকিব লাগে কি কৰিব লাগে কি কৰিব নালাগে সেইবোৰ মানে ট্ৰেইনিং কৰা যায় আৰু
প্লাছ আমি মান্থলি আমি 10,000 টকা লওঁ আৰু 5,000 মেডিকেল চাৰ্জেছ টোটেল ফাৰ্ষ্ট মান্থটো 15,000 টকা ছেকেণ্ড মান্থটো 10,000 টকা আৰু এনেকুৱাও আছে বহুত দুখীয়া ঘৰৰ মানুহ হ'লে আমি চেৰিটিত থৈ দিওঁ চেৰিটিত মানে ন' মানি আমি পইচা নলওঁ আমিয়ে খৰচ পাতি দিওঁ চেৰিটিত থৈ দিওঁ যদি বহুত দুখীয়া ঘৰৰ মানুহ হয় আৰু কিছুমান মিডিল ক্লাছ ফেমিলি হ'লে যোনে পইচা এফৰ্ড কৰিব পাৰে তেতিয়াহ'লে আমি মানে অলপ চাৰ্জটো অলপ কম লওঁ তেতিয়া অলপ মিলাই দিওঁ অলপ কম লৈ লওঁ আৰু আপোনাৰ এতিয়া কি হৈছে ফাৰ্ষ্ট অফ অল গম নাপায় এতিয়া গম পালে যেতিয়া গম পায় ভুল জেগাত লৈ যায় মানে ট্ৰিটমেণ্ট কৰিবলৈ চ' মই বিচাৰোঁ কি যোন ফেমিলি গম পাইছে কি তাৰ ল'ৰা ড্ৰাগছ খাই আছে তেওঁলোকে ৰিহেব চেণ্টাৰত পঠোৱাওক যদি ল'ৰাটো ঠিক কৰিব মন কেলে ড্ৰাগছ লগত বেমাৰ কিছুমান হেপাটাইটিছ চি HIV AIDS এইবোৰ বেমাৰ হয় তো আপোনাৰ হেপাটাইটিছ চি তো দৰৱ খালে এইটো 3 months কোৰ্চ থাকে দৰৱ খালে ঠিক হৈ যাব HIV তো লাইফ লং থাকিব সেইটো আপুনি লাইফ লং মেডিচিন খাই থাকিব লাগিব নমৰালৈকে আৰু HIV-টো মানে কেনেকুৱা ট্ৰেন্সফাৰ হয় থ্ৰু ছেক্সুৱেল কিবা ট্ৰেন্সফাৰ হয় আৰু আছে 2-3টা প্ৰচেছ আছে সেনেকুৱা দি ট্ৰেন্সফাৰ হয় আৰু AIDS-টো বেমাৰটো এতিয়া কাৰোবাৰ AIDS আছে তাৰ সি বেজি লয় ড্ৰাগছ বেজি লয় তাৰ বেজিটো যদি মই মাৰি দিলে সেই বেমাৰটো মোক লাগি যাব তাৰ যদি আছে বেমাৰ HIV আছে তাৰ নিডেলটো মই শ্বেয়াৰ কৰি মই যদি ড্ৰাগছ খালে মোৰ HIV হৈ যাব তো এনেকুৱাও শ্বেয়াৰ হয় বেমাৰটো এতিয়া ক'ব গ'লে তো মেক্সিমাম ড্ৰাগছ খোৱা ল'ৰা আপুনি HIV AIDS এইবোৰ বেমাৰ পাব আৰু HIV-টো যদি বেমাৰটো পায় না তো তাৰ লাইফ ফিনিছ না কোন ছোৱালী আহি বিয়া পাতিব যদি গম পায় ল'ৰা এনেকুৱা বেমাৰ আছে কেলে ছোৱালী বিয়া পাতিলে ছোৱালী বি HIV হ'ব তাৰ বাচ্চা বি হ'ব বস্তুটো এনেকুৱাই বাঢ়ি থাকিব গৈ থাকিব এতিয়া ইয়াৰ মানুহ বিষয়ত আপুনি মই ইমানে ক'ম কি যোন মানুহ অসুবিধা পাইছে কি মোৰ ল'ৰা ড্ৰাগছ খাই আছে অলপ অসুবিধা পাইছে যোন মানুহ বিচাৰে কি মোৰ ল'ৰাক ঠিক কৰিব মন দেন আপোনালোকে পঠাব পাৰে ভাবিছোঁ কেনেকুৱা দুখীয়া সিহঁতৰ মানুহ ঘৰত এতিয়া আহিব নোৱাৰে এতিয়া আপোনাৰ বিষয়ে কি সুবিধা আছে সুবিধাৰ বিষয়ে আপুনি ক'ব পাৰিব এতিয়া কথাটো হ'ল এনেকুৱা এতিয়া যোন ল'ৰাই আহিব নিবিচাৰে কেলে বহুত ড্ৰাগছ খাই থকা মানুহ ঠিক হ'ব নিবিচাৰে তেতিয়া কি হ'ব তাৰ ফেমিলি গাৰ্জেনে যদি আমাক ফোন কৰি কয় মোৰ ল'ৰাটো ড্ৰাগছ খাই আছে তাক মই ঠিক কৰিব ইচ্ছা আছে আপোনালোকে আহি লৈ যাওক ক'লে আমি মানে ইয়াৰ পৰা গৈ আমি পিক আপ কৰি তেওঁক লৈ আনো ঘৰৰ পৰা তেওঁ গাৰ্জেন পাৰ্মিশ্যন লাগে গাৰ্জেন পাৰ্মিশ্যন দিলে আমি লৈ আনো তাৰ পিক আপ চাৰ্জটো এক্সট্ৰা থাকে সেইটো ডিপেণ্ড আপন দ্য লোকেশ্যন